আপুনি যদি ইয়াত ধুনীয়াকৈ আহি গৈছে ইয়াত যদি ভিউ পইণ্টটো পাইছেগৈ তেতিয়াহ'লে আপুনি ফিজিকেলি ফিট বুলি ক'ব পাৰিব আৰু ৰাস্তা কণ্ডিশ্যন চাওক আৰু লগতে মই আপোনাক জোতাযোৰ দেখুৱাই দিওঁ আহক ইয়ে চাওক জোতাযোৰ গুড মৰ্ণিং বন্ধুসকল আপোনাক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেলত আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে মই আহিছোঁ জুকো ভেলীলৈ আৰু বৰ্তমান মই আছোঁ নাগালেণ্ডৰ কোহিমাত আৰু ইয়াৰ পৰা আমি এতিয়া অলপ দেৰি পিছতে যাত্ৰা আৰম্ভ কৰিম এতিয়া সময় হৈছে ৰাতিপুৱা 7টা বাজি গৈছে আৰু কিছু দেৰি পিছতে আমি যাত্ৰা কৰিম এতিয়া বৰ্তমান আমি আছোঁ কোহিমা ডিষ্ট্ৰিক্টৰ লাইক মেইন টাউনত আৰু এই জেগাখন হৈছে এনএছটি অৰ্থাৎ মানে এনএছটি বাছ ষ্টেণ্ড আছে তাৰ ওচৰতে এখন হোটেল কালি আমি বুক কৰিলোঁ কালি আমি 2টা বজাত যোৰহাটৰ পৰা যাত্ৰা কৰিছিলোঁ আৰু আবেলি আপোনাৰ 4টা বজাত ডিমাপুৰ পাইছিলোঁ ডিমাপুৰ ষ্টেচন আৰু ডিমাপুৰ ষ্টেচনৰ পৰা আমি এখন টেক্সি হায়াৰ কৰিছিলোঁ কাৰণ সেইটো ডিমাপুৰৰ পৰা কোহিমালৈকে আপোনাৰ ভাড়া টেক্সি পাই যায় তেনেকুৱা এখন টেক্সিত আপোনাক ভাড়া লগত 350 আৰু ইয়াৰ পৰা আমি এতিয়া বৰ্তমান যাত্ৰা কৰিম জুকো ভেলীলৈ যাবৰ বাবে আপুনি যাব লাগিব ইয়াৰ ওচৰতে আছে আপোনাৰ বিঅ'চি বাছ ষ্টেণ্ড যাব লাগিব বিঅ'চি বাছ ষ্টেণ্ডৰ পৰা আমি যাত্ৰা কৰিব লাগিব ভিছামা ভিলেজ যিহেতু আমাৰ যাত্ৰা আৰম্ভ কৰিম আমি ভিছামাৰ পৰা সেইকাৰণে আমি যাব লাগিব ভিছামা ভিলেজ তেতিয়াহ'লে ইয়াৰ পাছৰ যোনকেইটা ক্লিপ থাকিব সেইকেইটাত আপোনাক দেখুৱাম একেবাৰে বাছ ষ্টেণ্ডৰ পৰা গুড মৰ্ণিং বন্ধুসকল মই বৰ্তমান আছোঁ কোহিমাত আৰু ইতিমধ্যে আপোনালোকক কৈছিলোঁ যে কালি আহি আমি কোহিমা ষ্টে কৰিলোঁ আৰু এতিয়া বৰ্তমান আমি আহি আছোঁ বিঅ'চি যিটো আপোনাৰ টেক্সি ষ্টেণ্ড তাৰ পৰা আমি আহি আছোঁ ভিছামা ভিলেজলৈ আপুনি যদি ভিছামা ৰুটেদি আপোনাৰ জুকো ভেলীলৈ যাবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি বিঅ'চি বাছ ষ্টেণ্ডৰ পৰা আপোনাৰ হায়াৰিং টেক্সি ল'ব পাৰিব আৰু ইতিমধ্যে আমি আহি আছোঁ সেই তেনেকুৱা এখন টেক্সিতে যদি আপুনি শ্বেয়াৰিঙত লয় তেতিয়া আপোনাৰ 90 ৰুপিজকৈ ল'ব আৰু এতিয়া যিহেতু আমাৰ পেচেঞ্জাৰ অলপ কম আছিল আমি 3জন আছিলোঁ সেইবাবে আমি গোটেই টেক্সিখন ফুল হায়াৰ কৰিলোঁ 600 ৰুপিজত আৰু এয়া মোৰ লগত আছে পিছফালে দুজন আৰু এজন আমি বন্ধু পাইছোঁ সেইজন আহিছে বাংলাদেশৰ ঢাকাৰ পৰা এইফালে আমাৰ তনবীৰ আৰু এয়া আমাৰ দাদা এইফালে গাড়ী চলাই আহি আছে আৰু এতিয়া আমি আপোনালোকক লৈ যাম একেবাৰে ভিছামা ভিলেজ হেল্ল' বন্ধুসকল মই বৰ্তমান আহি উপস্থিত হ'লোহি ভিছামা ভিলেজ য'ৰ পৰা আমাৰ এতিয়া জুকো ভেলী ট্ৰেক ষ্টাৰ্ট হ'ব আৰু এয়া মোৰ পিছফালে দেখিছে এয়া ৱে টু জুকো ভেলী লিখা আছে আৰু এইটো এটা টেক্সি ষ্টেণ্ড ইয়াৰ পৰা আপোনাৰ আকৌ আমি 1500 ৰুপিজ পে'মেণ্ট কৰি আপোনাৰ যিটো জুকো মেইন ট্ৰেক ষ্টাৰ্ট হ'ব সেইটো পইণ্টলৈ যাব লাগিব ৰাস্তা যথেষ্ট বেয়া বুলি শুনিছোঁ আৰু এতিয়া আমি গাড়ীৰ বাবে ৰৈ আছোঁ চুমু তাৰপিছত বলেৰো DI তেনেকুৱা মানে যি টি গাড়ী ইয়াত যায় বাৰু তালৈ কিন্তু এতিয়া বৰ্তমান DI এখন আছে কিন্তু DI যোৱাতকৈ আমি ভাবিছোঁ চুমু এখন যদি লওঁ তেতিয়া অলপ ভাল হ'ব আমি যিহেতু 3জন আছোঁ আৰু কোনোবা যদি আহে সেইটো চোৱা হ'ব আৰু ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ এইফালে আপোনালোকে দেখিছে এয়া আপোনালোকে এইফালে দেখিছে এখন ভিছামা ভিলেজৰ গেট হয় ভিছামা গাঁওখনলৈ আৰু এইফালে এইটো এটা কমপ্লেক্স আৰু ইয়াত এটা বস্তু দেখিলোঁ যে ইয়াত ATMৰ লাষ্ট আপোনাৰ ATMৰ সুবিধা এটা আছে এইটো ৰাস্তাতে আপোনাৰ ভিছামা ভিলেজৰ ভিতৰলৈ আৰু তাৰ পৰা আৰু ইয়াত ATMৰ একো নাপাব আৰু লগতে মনত ৰাখিব ইয়াত যেতিয়া আহিব অন্ততঃ ILP ইনাৰ লাইন পাৰ্মিট সেইটো আপোনাৰ লগত যাতে থাকেই কাৰণ যিকোনো মুহূৰ্ততে হয়তো ক'ৰবাত বিচাৰিব পাৰে আৰু সেইবাবে নিজৰ ডকুমেণ্টছখিনি বিশেষকৈ সাৱধান ৰাখিব অ'কে বন্ধুসকল বৰ্তমান আমি আহি পাইছোঁহি এতিয়া যিটো জুকো ভেলী আপোনাৰ এণ্ট্ৰি পইণ্ট এয়া মোৰ পিছফালে দিছে জুকো ভেলী এণ্ট্ৰি পইণ্ট ইয়াত আপোনালোকে যদি আমাৰ মানে ইণ্ডিয়ান টুৰিষ্ট হয় তেতিয়া আপোনাৰ 100 টকাকৈ পাৰ পাৰ্চন দিব লাগিব আৰু যদি ফৰেনাৰ হয় ফৰেনাৰৰ বাবে ৰেটবোৰ বেলেগ আছে আৰু এইফালে দেখিছে ইয়াত আপোনাৰ গাড়ী ইয়াৰ পৰা যাব আৰু এইফালে বেক চাইডে যিটো ৰাস্তা দেখিছে এইটো ৰাস্তাত আমি ওপৰলৈ গৈ থাকিব লাগিব উঠি পেলাই আৰু প্ৰায় 1 ঘণ্টামানৰ ৰাস্তা হ'ব যথেষ্ট খলাবমা ৰাস্তা বুলি শুনিছোঁ সেইটো ৰাস্তাত 1 ঘণ্টা গৈ আমি তাৰ পৰা আকৌ 6 ঘণ্টামানৰ আমাৰ যিটো ট্ৰেক হ'ব খোজকঢ়াটো সেইটো ষ্টাৰ্ট হ'ব আৰু এয়া মোৰ পাছফালে দেখিছে এইটো হৈছে এণ্ট্ৰি পইণ্ট ইয়াৰ লগে যদি কেমেৰা লগত আনিছে DSLR নাইবা তেনেকুৱা কেমেৰা যদি আনিছে তাৰ বাবে 200 টকা পে'মেণ্ট কৰিব লাগিব আৰু পাৰ পাৰ্চন আপোনাৰ 100 টকা সেইটো থাকিব আৰু তাৰ উপৰি আৰু 100 টকা এটা ল'ব আপোনাক ভেহিকল এণ্ট্ৰি ফ্ৰী বুলি সেইটো আপোনাৰ 100 টকা এটা থাকিব আৰু এইফালে মোৰ বেক চাইডে দেখুৱাইছোঁ ইয়াত কিছুমান ডুজ এণ্ড ডোনটছ লিখা আছে এইখিনি অলপ আপোনালোকে চাই ল'ব মই স্ক্ৰীণত আপোনালোকক দেখুৱাই দিম ফটো তুলি পেলাই কি কৰিব লাগে কি নকৰিব এইখিনি বিশেষকৈ আপোনালোকে ফ'ল' কৰাটো চেষ্টা কৰিব আৰু তাৰ উপৰিও আপুনি এটা আইডেণ্টিটি ডকুমেণ্ট দিব লাগিব আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ড কিবা দেখুৱাব লাগিব বন্ধুসকল বৰ্তমান আমি আহি আছোঁ এতিয়া ভিছামা ভিলেজৰ পৰা আৰু তাত আমাৰ এণ্ট্ৰি কৰা হ'ল জুকো পইণ্টত জুকো যিটো এণ্ট্ৰি পইণ্ট আৰু এতিয়া আমি এখন জিপচিত আহি আছোঁ আপুনি গম পাইছে ঠেকেচনি কিমান হৈছে ৰাস্তা যথেষ্ট বেয়া বুলি শুনিছোঁ আৰু অ'কে বন্ধুসকল আমি আহি এতিয়া জুকোৰ যিটো ট্ৰেকিং পইণ্টত পাইছোঁ এইফালে দেখিছে বহুতবোৰ গাড়ী আছে এইবিলাক আচলতে ইয়ালৈ অহা গাড়ী আৰু কিছুমান ইয়াৰ পৰা এতিয়া ঘূৰি যাব আৰু ইয়াৰ পৰা আমি এতিয়া মোৰ বেক চাইডে এইটো যিটো ৰাস্তা দেখিছে এইফালে
এইটো ৰাস্তাতে আমি খোজকাঢ়ি যাব লাগিব। ইয়াৰ পৰা আপোনাৰ প্ৰায় 6 ঘণ্টামানৰ ট্ৰেক হ'ব বুলি শুনিছোঁ। প্ৰথমৰ 1-1.5 ঘণ্টা ডাইৰেক্ট আপ হ'ব আৰু তাৰপিছত অলপ প্লেইন ভেলি পাম, ভেলি দি যাব লাগিব। কিন্তু এতিয়া বতৰটো হৈছে অলপ আপোনাৰ বৰষুণ আহিছে, কিন্তু দেখা যাওক কি হয়, কাৰণ বৰষুণ দিলেওতো আমিতো যাব লাগিবই। ৰেইনকোট আমাৰ লগত আছে আৰু বেগতো আমি ৰেইন কভাৰ ৰাখিছোঁ। অ'কে বন্ধুসকল, আমি এয়া জুকো ভেলি ফাইনেলি ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ। খলাবমা ৰাস্তা, মই কেমেৰাত চোৱাতকৈ আপোনাৰ তললৈ চাবলগীয়া হৈছে। আৰু মোৰ লগত এইফালে পাছফালে দুষ্যন্ত আছে আৰু আমাৰ ঢাকাৰ বন্ধুজনো আছে। আমি ষ্টাৰ্ট কৰি আছোঁ। প্ৰথম 1 ঘণ্টামান ৰাস্তা যথেষ্ট, 1-1.5 ঘণ্টাত ৰাস্তা ষ্টাৰ্ট হ'ব। ইমানে উশাহটো অলপ গম পাইছে ফুলিবলৈ আৰম্ভ কৰিছে, কিন্তু মনৰ জোৰটো বিশেষকৈ লাগিব, কাৰণ আপোনাৰ স্বাস্থ্য ভাল থাকিব লাগিব আৰু মনৰ জোৰটো মেইন। তেতিয়াহ'লে ব'লক আপোনালোকক ৰাস্তা দেখুৱাই যাওঁ। আমি টিউশ্যন কেইটা বজাত ষ্টাৰ্ট কৰিছোঁ? 11:30। আমি ইতিমধ্যে 11:30ত আমাৰ ট্ৰেক ষ্টাৰ্ট কৰিছোঁ। চাওঁ 4-5 ঘণ্টাটো মিনিমাম লাগে বুলি শুনিছোঁ, আৰু একেলগেতো গৈ থাকিব নোৱাৰি, মাজত অকণ ছাবজেক্টটো ৱেইটিং পিৰিয়ড। ঠিকেই, এতিয়া কিমান সময় আমাৰ বাটত ৰ'বলগীয়া হয়, কিন্তু ফটো চটো তুলিব লাগিব আৰু যিটো ধুনীয়া চিনেৰি পাম সেইটো লগতে এনজয় কৰিব লাগিব। এয়া ইতিমধ্যে আমি 5 মিনিট উঠিছোঁ, কিন্তু 5 মিনিট উঠোঁতেই মোৰ অৱস্থা বেয়া হৈ গৈছে। সেইফালে আমাৰ দুজন আছে, ইয়াত দুটা অ'কে। সেইকাৰণে অকণ লাগে খোজ চোজ কাঢ়িব লাগে, ফিজিকেল এক্টিভিটি কৰিব লাগে, বুজি পাইছোঁ। নহ'লে 5 মিনিটতে অৱস্থা বেয়া হৈ যায়। কাৰণ এতিয়া আমাৰ এতিয়াও 6 ঘণ্টা বাট আছে। তাকে ভাবিছোঁ মটিভেশ্যনটো লাগিব পূৰা, মুঠতে মনৰ জোৰটো লাগিব। ব'লক আমি গৈ থাকোঁ, কাৰণ ৰৈ দিলে ভাগৰটো বেছি লাগিব, সেইকাৰণে আগবাঢ়ি গৈ থকা ভাল। মুঠতে যেতিয়া আহিব এটা কথা মনত ৰাখিব, ট্ৰেকিং শ্বুজ যদি থাকে আপোনাৰ সেইটো ভাল হয়, যিহেতু ৰাস্তা বহুত শ্লিপাৰী ৰাস্তা। আপোনাৰ ট্ৰেকিং শ্বুজ লগত থাকিব লাগে, ৰেইন কভাৰ, মানে বেগৰ ৰেইন কভাৰ থাকিব লাগে, আৰু ৰেইনকোট সেইটো বস্তু ৰাখিবই। কাৰণ ইয়াত এতিয়াও যদি চাওঁ আমাৰ কোন মুহূৰ্তত বৰষুণ আহে ঠিক নাই, বতৰ যথেষ্ট বেয়া। সেইকাৰণে যিমান পাৰি সোনকালে যাওঁ। ইতিমধ্যে 12টা বাজিব হৈছে। আমি সন্ধ্যাৰ আগে আগে যিহেতু ওপৰত ভেলি যিটো বেছ কেম্পটো সেইটো পাবগৈ লাগিব। তেতিয়াহ'লে ব'লক ফুপাই গৈ থাকোঁ। অ'কে বন্ধুসকল, এতিয়া আহি আমি অলপ মাজত পাইছোঁহি। এতিয়া বহুত ষ্টেপ আছে, এতিয়াও আপোনাৰ প্ৰায় 1 ঘণ্টামান আমি খোজকাঢ়িবলৈ আছে। মোৰ অৱস্থা এইকণতে অলপ বেয়া হৈ গৈছেগৈ, মাজে মাজে বহুতখন জেগাত বহি আহিবলগীয়া আছে। সিহঁতি ঠিকে আছে, সিহঁতি অ'কে আছে, ষ্টেমিনা ধুনীয়া আছে, ধুনীয়াকৈ আহি আছে। মইহে অলপ ভাগৰি গৈছোঁ। আৰু ৰাস্তা আপোনাক যদি দেখুৱাওঁ, ৰাস্তা একদম পূৰা বোকা ৰাস্তা। ইয়াত চাওক, এইবোৰ ৰাস্তাইদি আহিবলগীয়া হৈছে। এইফালে ইয়াৰ ওপৰৰ পৰা মানুহ তেওঁলোক ফুৰি পেলাই অহা হ'ল, ইয়াত তললৈ নামি গৈ আছে। গোটেই ৰাস্তা বোকা। আৰু এটা কথা চাব, জোতা ইয়াত বচাই লাভ নাই, গোটেইখন বোকাই হ'ব। আমাৰ ইয়াত জোতা ইতিমধ্যে বোকা লাগিছে, আৰু ওপৰততো বহুত বোকা আছে বুলি শুনিছোঁ। আমি আৰু 1 ঘণ্টামানতকৈ কম লাগিব চাগে। 1 ঘণ্টামান যোৱাৰ পিছত আমি তাৰপিছত প্লেইনছ পাই যাম, কিন্তু প্লেইনছত পূৰা বোকা আছে, বোকাই গৈ থাকিব লাগিব বুলি কৈছে। বৰষুণ দি থকাৰ কাৰণে আচলতে ৰাস্তাও বহুত বেছি বেয়া হৈ গৈছে। তেতিয়াহ'লে ব'লক বেছি দেৰি ৰৈ নাথাকোঁ, যিহেতু আমাৰ সময় বহুত দেৰি হ'ল আৰু পোহৰে পাবগৈ লাগিব তাত। প্ৰায় 1.5 ঘণ্টামান আমি ষ্টেপ উঠিলোঁ, আৰু এতিয়া অলপ প্লেইনছ পাইছোঁহি। এতিয়াও ষ্টেপ আছে পিছে, সেইফালে দেখিছে, আৰু কেইটামান ষ্টেপ বগাব লাগিব। তাৰপিছত আমি অলপ প্লেইন ৰাস্তা পামগৈ। ৰাস্তা দেখিছে, গম পাইছে, যথেষ্ট ভয় লগা ৰাস্তা, আৰু বহুত সাৱধানে আপুনি যাব লাগিব। অকণমান শ্লিপ খালে চিধা তলফালে। আৰু ইয়াৰ পৰা আপোনাক ভিউটো দেখুৱাওঁ। ইয়া চাওক, আমাৰ এজন বন্ধু আহি আছে এইফালে পাহাৰ বগাই, আৰু ইয়া গোটেই ভিউটো। ফাইনেলি বন্ধুসকল, আমি আহি পাইছোঁহি মাজৰ এটা ভিউ পইণ্ট। এতিয়া যিমান দেৰি আহিলোঁ আমি পূৰা ষ্টেপত আহিলোঁ, পূৰা একদম আপ আছিল। আৰু ইয়াৰ পিছত যোনটো আমাৰ ট্ৰেক থাকিব সেইটো অলপ প্লেইনছত যাম। ইয়াৰ পিছফালে বন্ধু দুইটা সিহঁতি অ'কে আছে, কিন্তু অলপ ভাগৰ লাগিছে। আহি পেলাই ইয়াত অকণ ৰৈছোঁহি। এইফালে বেক চাইডে চাওক, এইটো আপোনাৰ ভিউ পইণ্ট এইফালে আছে, আৰু এইফালে বহুত মানুহ অহা যোৱা কৰি আছে। সেইটো এটা ৰেষ্ট এৰিয়া আছে, গোটেইখন মানুহ। বাকীবিলাক আহি আছে, যোৱা পাৰ্টিত অকল আমি আছোঁ। আৰু লাগিব, আৰু এতিয়া অলপ প্লেইনছ এৰিয়াত গৈ থাকিম। প্ৰায় আৰু 4 ঘণ্টামানৰ জাৰ্ণি হ'ব চাগে শুনামতে। 3-4 ঘণ্টাটো লাগিবই, যিহেতু আমি প্ৰথমবাৰৰ বাবে অহা। অলপ ৰাস্তাও বোকা আছে। তাৰপিছত ইয়াৰ পিছত আমি পামগৈ ওপৰৰ বেছ কেম্পটো। তেতিয়া ব'লক
অ'কে বন্ধুসকল চাই লওক জুকো ভেলীলৈ যদি আহিম বুলি ভাবিছে কেনেকুৱা ৰাস্তাইদি আহিব লাগিব সেইটো চাই লওক। এতিয়া আমি ইতিমধ্যে অলপ প্লেইনছ জেগা পাইছোঁহি, মানে আমাৰ প্ৰথমতে যোনখিনি ষ্টেপ বগাই বগাই আহিছিলোঁ সেয়া ইতিমধ্যে শেষ হৈছে আৰু এতিয়া মানে অলপ প্লেইনছ সেয়া। এইফালে বাপৰে পিছল আছে বহুত, এইটো চাওক এইবিলাক আমি ভেলি দেখিছোঁ। ওপৰত গ'লে বাৰু ইয়াতকৈ ভাল ভিউ পাৰিমগৈ আৰু ৰাস্তা কণ্ডিশ্যন চাওক আৰু লগতে মই আপোনাক জোতাযোৰ দেখুৱাই দিওঁ আহক। ইয়ে চাওক জোতাযোৰ কি অৱস্থা হৈ আছে। এইটো হৈছে জুকো ভেলীলৈ যোৱা ৰাস্তা জংঘলৰ মাজে মাজে। কিন্তু এটা ঠিক যে ইমান দূৰ আহি পেলাই ওপৰত যিটো আমি ভিউ পামগৈ সেইটো সঁচাকৈ চবেই কৈছে যে ইয়াত যিমানখিনি এতিয়া যাওঁতে কষ্ট হ'ব, কিন্তু ওপৰত গৈ পেলাই ভিউ পইণ্টটো পোৱাৰ পিছত যেতিয়া ফ্ৰেছ অক্সিজেন পাই যাম তেতিয়া অন্ততঃ যিমানখিনি কষ্ট হৈছে সেইখিনি চব পাহৰি যাম বুলি কৈছে। আমি ইতিমধ্যে বাটত বহুত মানে মানুহ লগ পাইছোঁ যিবিলাকে ওপৰৰ পৰা ট্ৰেক কৰি আহি আছে। আমাৰ অলপ দেৰিয়ে হৈছিল বাৰু, কিন্তু তথাপিও গৈ থাকোঁ, সন্ধ্যাৰ আগে আগে মুঠতে পাবগৈ লাগে। এইফালে দেখিছে গোটেই এইবিলাক আচলতে এক প্ৰকাৰে বাঁহ হয়, এই চাপৰ মানে এনেকুৱা বাঁহ গছেই হয়, এইটো মানে বাঁহৰ এটা প্ৰজাতি। গোটেই ভেলীটো আপোনাৰ বাঁহেৰে আগুৰি আছে আৰু এইফালে এইখিনি হৈছে জুকোৰ এনেকুৱা চিনেৰিয়ে পাই যাম আৰু ওপৰৰ পৰা ভিউটো আৰু ভাল লাগিব। এডাল লাঠি, এডাল চাওক এডাল লাঠি লৈছোঁ, এডাল বহুত দৰকাৰী, নহ'লে এনেকুৱা বোকা ৰাস্তাত যেতিয়া আহিব নাইবা ষ্টেপ যেতিয়া বগাব বহুতখিনি ছাপৰ্ট পায়। আৰু এই ভিডিঅ'টো জৰিয়তে স্পেচিয়েল থেংকছ দিম আমাৰ লগত অহা বাংলাদেশৰ ঢাকাৰ পৰা যিজন আমাৰ বন্ধু আহিছে তেওঁক, কাৰণ চাওক এইটো মোৰ ভাগৰ ট্ৰেকিং বেগ, সি সেই বেগটো লৈ পেলাই মোক বহুত সহায় কৰি দিছে। কাৰণ মোৰ বেগটোত যথেষ্টখিনি খোৱা বস্তুৰ পৰা আদি কৰি কাপোৰ কানি তেনেকৈ আছে, এচেঞ্চিয়েল বস্তুৱে আছে। আচলতে কি নানিম তেনেকুৱা নিচিনা হৈছে, ইটোও দৰকাৰ সিটোও দৰকাৰ। এতিয়া এই থৈ আহিবলৈ একো নাছিল, কিন্তু এই বেগটো যদি সি নল'লেহেঁতেন তেতিয়া হয়তো মই ইমান দূৰ আহিব নোৱাৰিলোহেঁতেন। তাৰ বাবে বহুত বহুত থেংক ইউ। এতিয়া লাহে লাহে আমি অলপ ভিউটো দেখিবলৈ লৈছোঁ। এয়া পিছফালে চাওক, এয়া জুকোৰ এইবিলাক পাহাৰ হয় আৰু সেইফালে আমাৰ তানবীৰ ফ্ৰম ঢাকা সি আছে। বেগটো অলপ চেঞ্জ কৰি দিলোঁ, অথনিবা মোৰ নিজৰ বেগটো বহুত দেৰি লোৱাই হোৱা নাছিল, এইবাৰ নিজৰ ট্ৰেকিং বেগটো লৈ লৈছোঁ। তাক বহুত দেৰি সি বহুত সহায় কৰিলে, কাৰণ ইমান দূৰ মোক আনি দিয়াটো বহুত কষ্টকৰ আছিল। এতিয়া অলপ প্লেইনছ আছে কাৰণে মই লৈ লৈছোঁ বেগটো। সেইফালে যদি দূৰত চাই মই আপোনাক অকণ জুম কৰি দেখুৱাবলৈ চাওঁ, এইটো দেখিছে মাজত ঘৰ দেখিছে, সেইটো হৈছে আমাৰ বেছ কেম্পটো। এতিয়াও আমাৰ বহুত দূৰ যাবলৈ বাকী আছে, কিন্তু আপুনি ভিউটো চাওক কেনেকুৱা ধুনীয়া ভিউ হৈ আছে এতিয়া। কিন্তু বতৰো অলপ বেয়া, বৰষুণ চৰষুণ হ'ব যেন লাগিছে। এতিয়া বৰষুণটো হোৱাৰ আগতে আমি বেছ পইণ্টটো পালেগৈ বহুত। ফাইনেলি আমি অলপ দূৰ আহি এতিয়া অলপ ভেলীৰ মাজত আছোঁ। যথেষ্ট ভাগৰ লাগিছিল, সেইবাবে যিটো আনিছিলোঁ ৰেড বুল সেইটো অকণ খাই লৈছোঁ। টিভিত দি থাকে যে ৰেড বুল গিভছ ইউ উইংছ, অলপ কিজানি পাখি চাখি লগাই মেলি দিয়ে, অলপ শক্তি পাওঁৱে কিজানি, খাই মেলি লৈছোঁ। এইফালে আপোনালোকে চাওক ভিউটো জুকো ভেলীৰ মাজত আমি এতিয়া জুকো ভেলী মানে মেইন বেছ পইণ্টটোতো পাবলৈ আছে বাৰু অলপ দূৰ, আৰু এঘণ্টা মোটামুটি লাগি যাব। কিন্তু তথাপিও এতিয়া পৰাই ধুনীয়া ভিউ আৰু একেবাৰে ফ্ৰেছ অক্সিজেন, ভাল লাগিছে। এইফালে ৰুচন কেনেকুৱা এতিয়ালৈকে এক্সপিৰিয়েঞ্চ? মজা। তোমাৰতো ভাগৰ চাগৰ লগা নাই? ই যথেষ্ট মানে জগিং চগিঙৰ পৰা আদি কৰি যথেষ্ট কৰি থাকে, মানে ফিজিকেলি হয় অলপমান কষ্ট নিশ্চয় হ'ব, কিন্তু ৱৰ্থ দ্য ভিউ। তাকে অলপ ফিজিকেলি ফিট হ'বই লাগিব, অলপ দৌৰা চৌৰা। বিশেষকৈ আপুনি মানে মোৰ নিচিনা যদি একেবাৰে অফিচত বহি থকা তেনেকুৱা হয়, দিনৰ দিনটো বহি থকা, তেতিয়া দিগদাৰ আছে। পেট চেট ওলোৱাবিলাকৰ কাৰণে অকণমান দিগদাৰ হ'ব। অকণমান ফিটনেছৰ টেষ্ট হয় সেইটো একদম ঠিক কথা কৈছে। আপুনি যদি ইয়াত ধুনীয়াকৈ আহি গৈছে, ইয়াত যদি ভিউ পইণ্টটো পাইছেগৈ, তেতিয়াহ'লে আপুনি ফিজিকেলি ফিট বুলি ক'ব পাৰিব। অলপ কষ্ট আছে, মাজে মাজে ৰৈ আহিবলগীয়া হৈছে আমি, তথাপিও পামগৈ বুলি আশা কৰিছোঁ। কাৰণ আমি তাত আকৌ গৈ পেলাই ৰ'ব লাগিব, আজি ষ্টে কৰিম আৰু কাইলৈ আমি তাত যিটো মেইন ভেলী যোনটো আছে সেইটো চামগৈ। এতিয়ালৈকে মোটামুটি এক্সপিৰিয়েঞ্চ ভাল, যথেষ্ট মানে ঘন জংঘল আছে, বাঁহৰ গোটেই জংঘলৰ মাজে মাজে আহি আছোঁ। জংঘল মানে কি আৰু বন গোটেই, মানে এইটো বাঁহনি আৰু সৰু চাপৰ বাঁহনি, তাৰ মাজে মাজে আহি আছোঁ। তলত এইফালে ঝাৰ্ণা এটা বৈ আছে, এনেকৈতো নেদেখিব, কিন্তু ধুনীয়া চাউণ্ড এটা আহি আছে, ঝাৰ্ণা চাউণ্ডটো। তেতিয়াহ'লে ব'লক আমি গৈ থাকোঁ, অকণ ৰেড বুল খাই লওঁ। এইটো
অকণ কি যদি শক্তি দিয়ে তেতিয়া বেছ পইণ্টটো পামগৈ, তাৰপিছত আপোনালোকক দেখুৱাইছোঁ ব'লক। বন্ধুসকলে এইকণতে এটা কথা কৈ থওঁ, জুকো ভেলীলৈ যেতিয়া আপুনি আহিব ইয়াত অন্ততঃ আপুনি লগততো প্লাষ্টিক আপোনাৰ হাতত থাকিবই, নাইবা যিকোনো আপোনাৰ যোনখিনি অলাগতিয়াল বস্তু থাকিব মানে জাবৰ জোঁথৰ, সেইবোৰ অন্ততঃ ইয়াত নেপেলাব। অলৰেডি এই ভেলীটো বহুত লেতেৰা হৈছে। আমি বাটত যোনখিনি জেগা দেখিছোঁ যেনি তেনি আপোনাৰ প্লাষ্টিক, খোৱা বটল, পানী বটল, আপোনাৰ যি টি বস্তু পেলাই থোৱা আছে, আৰু যিটো কাৰণে গোটেই পৰিৱেশটো বহুত বেয়া হৈছে। এইখন এনেও আপোনাৰ প্লাষ্টিক ফ্ৰী জ'ন, কাৰণ ইয়াত মানে প্লাষ্টিক ব্যৱহাৰ কৰাটো দণ্ডনীয়, আৰু বহুত জেগাত আপোনাৰ যেনেকৈ প্লাষ্টিকটো একেবাৰে আনিবলৈ নিদিয়ে, ইয়াত অন্ততঃ আনিবলৈতো দিছে, কিন্তু অন্ততঃ আপুনি এটা দায়িত্ব ল'ব যে যিখিনি প্লাষ্টিক আপুনি লগত আনে সেইখিনি আকৌ বেগত ভৰাই ল'ব। বেগত ভৰাই পেলাই তলত যিটো ডাষ্টবিন আছে ডাষ্টবিনত অন্ততঃ পেলাই দিব। এইকাৰণে বস্তু এটা দেখুৱাওঁ, আচলতে দেখিবলৈ ধুনীয়াও লাগিছে। এই পিছফালে দেখিছেনে বাঁহ গছ আছে, বাঁহ গছেৰে দুইফালৰ পৰা হাউলি পেলাই একদম এটা সুৰংগৰ নিচিনা কৰি ৰাখিছে। আমাৰ দুজন বন্ধু তাত ফটোশ্বুট কৰি আছে, আৰু ময়ো গৈ আছোঁ। বাঁহৰ তলত মানে বাঁহৰ এটা একদম সুৰংগটোৰ ভিতৰেদি আমি যাব লাগিব। আচলতে গছৰ প্ৰকৃতিৰ পৰা বনোৱা এইটো সুৰংগ, কিন্তু এটা দেখিবলৈ ভাল লাগিছে, আপোনালোককো দেখুৱাইছোঁ। ব'লক এতিয়া সেইফালে পাৰ হৈ যাওঁ। ৰাস্তাটোৰ লগতে চাওক কেনেকুৱা এটা ৰাস্তাত আহি আছোঁ, আৰু এইটো হৈছে সুৰংগটো, ধৰি পাইছে বাঁহৰ তলে তলে একদম আন্ধাৰ। এইফালেদি গৈ পেলাই এয়া দুচনে মোৰ ফটো এখন তুলিছে, ট্ৰেকাৰ মানুহ। প্ৰথমবাৰ এইটো আমাৰ ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ আমি। দুচনবাৰ আগতে গৈছে, মোৰ বাবে প্ৰথম, আৰু বাকী আমাৰ আগত গৈ থকা বন্ধুজন তেওঁতো 4-5বাৰমান গৈছে। ৰাস্তাটো আপোনাক দেখুৱাই আছোঁ, দেখিছে পাহাৰৰ মাজে মাজে একদম লুংলুঙীয়া বাট। এফালে পূৰা পাহাৰ আছে, মানে ওখ আছে, আৰু ইটো চাইডে পূৰা একেবাৰে গৰা। অকণমান যদি ইফাল সিফাল হয় অলপ দিগদাৰ বুলিয়ে ক'ব পাৰি। আৰু এয়া ভিউটো দেখুৱাইছোঁ। মাজে মাজে আহি পেলাই এনেকুৱা ধুনীয়া ধুনীয়া জেগা কিছুমান দেখি যায়, আকৌ মনটো বহুত ভাল লাগি যায়, ফ্ৰেছ লাগি যায়, আৰু খোজকাঢ়িবৰ কাৰণে শক্তিটো পাই যায়। ব'লক গৈ থাকোঁ তেতিয়া। আমি কেনেকুৱা এটা ৰাস্তাত গৈ আছোঁ আপোনালোকক অলপ দেখুৱাই দিছোঁ। ইয়াৰ পিছত আপুনি ডিচিশ্যন ল'ব পাৰে জুকো ভেলী আহেনে নাহে। দেখিছে যেতিয়া এটা ভাল ভিউ চাবলৈ যোৱা হয় ইমানকণ কষ্টটো কৰিব লাগিব, কিন্তু ইয়াত পিছে অলপ বেছি যেনহে লাগিছে বাৰু। কিন্তু তথাপিও আহিছোঁ যেতিয়া বেছ কেম্প পাবই লাগিব, জুকো ভেলী চাবই লাগিব। ইয়াত দেখিছে গোটেইখন বাঁহ গছ, আৰু কিবা আৰামৰ কিবা এটা পাম বুলি অন্ততঃ নাভাবিব, পূৰা কষ্ট হ'ব। সেইটোৰ বাবে পূৰা মেণ্টেলি সাজু হৈ আহিব লাগিব। আৰু দেখিছে ফুপনি উঠি আছে, কথা আগতে গম পাইছে। এই বুচক এনেকুৱা ৰাস্তাই যাব লাগিব, সেইবাবে একদম সাজু আহিব যে এনেকুৱা এটা এডভেঞ্চাৰ পাম বুলি। ঠিক আছে, অ'কে, ফাইনেলি আমি আমাৰ যিটো বেছ কেম্প সেইটো ওচৰত পাইছোঁহি। ইয়াত আপোনালোকে পাছফালে দেখিব গুড গ'ল মই পাহৰি থাকিলোঁ। সেইটো বেক চাইডে অকণ দেখিছে, অকণ ৰঙাকৈ কিবা টিঙৰ হেৰি এটা আছে। কিন্তু এইকণতে এটা বস্তু দেখুৱাই লওঁ, এইটো যিটো ওপৰৰ পৰা ৰুট দেখিছেনে, আপুনি যদি জাখামা ৰুটটো চিলেক্ট কৰে তেতিয়াহ'লে আপুনি আহিব লাগিব এইটো জেগাদি আহি ইয়াত পাবহি। আৰু যাওঁতে যদি জাখামাইদি যাবলৈ বিচাৰে তেতিয়া এইফালেদি আপুনি উঠি যাব লাগিব। এইটোৱে হৈছে ৰাস্তা আছে, দুইটা ৰাস্তা আহি পেলাই এইকণতে লগ হ'বহি, আৰু ইয়াৰ পৰা আপোনাৰ বেছ কেম্পটো আমি পামগৈ। ঠিক আছে, ইয়াৰ পৰা ইতিমধ্যে ধুনীয়া ভিউ আমি দেখিবলৈ লাগিছে। এয়া চাওক, একদম 360 ডিগ্ৰী ভিউ দি দিছোঁ। চাই লওক জুকো ভেলী। ফাইনেলি জুকো ভেলী যিটো বেছ কেম্প সেইটো আমি পালোঁহি। বৰুণ দেৱতাক স্পেচিয়েল থেংকছ। গোটেই বাটটো বৰষুণ অকণ নোহোৱাকৈ আমি পাইছোঁহি। এতিয়া অকণ কিনকিনকৈ বৰষুণ ষ্টাৰ্ট হৈছে, তথাপিও ইয়াত পালোঁহি যেতিয়া অলপ নিশ্চিন্ত বুলি ক'ব পাৰি। ইয়াৰ ভিতৰৰ চাইডে কি আছে, কেনেকুৱাকৈ থকা মেলা ব্যৱস্থা আছে, সেইখিনি আপোনালোকক যদি এতিয়া পাৰোঁ দেখুৱাম, নহ'লে কাইলৈ ৰাতিপুৱা দেখুৱাম। যিহেতু বহুত ভাগৰ লাগিছে, এতিয়া সোনকালে গৈ মেলি তাত পাই লওঁগৈ, তাৰপিছত আপোনালোকক দেখুৱাইছোঁ। ঠিক আছে, থেংক ইউ।